মেচিন আহিছে ধান কাটিবলগীয়া আৰু ধান কেনেকৈ কাটে সেই ভিডিঅ'টো আপোনালোকক দেখাম আৰু আপোনালোকে আজি এই ভিডিঅ'টোত পুৰা চাব পাৰিব যে ধান কাটা মেচিন আহি গ'ল আৰু মানুহৰ নিচিনা পুৰা ধান কাটিব চ' আৰু কোনো ধৰণৰ ক্ষতি নহয় তো আপোনালোকে আজি এই ভিডিঅ'টো দেখাম আপোনালোকে ভিডিঅ'টো এনেকৈ চাই থাকিব আৰু ভিডিঅ'টো সকলোৰ মাজত শ্বেয়াৰ কৰি দিব এনেকুৱা এটা পদ্ধতিত ওলাইছে মেচিন আৰু এই মেচিনটোৱে ধান পুৰা কাটিব পাৰে মানুহৰ নিচিনা চ' আজি আপোনালোকক মেচিনখন দেখাম আৰু আপোনালোকে ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱৰ মাজত যে ভিডিঅ'টো চাব পাৰে বলক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক দেখাই আছোঁ ইয়াত ধান খেতি আৰু পুৰা ধান খেতি তো ইয়াত সব ধান খেতি সব কাটিব আজি চ' তো বলক বেছি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ লেটছ গ' তো এতিয়া মেচিন আহি পালে এয়া আপোনালোকে মেচিন ইয়াৰ পিছফালে কাটি আছে চাইছে আৰু মেচিনটো কাটিব সব ধান কাটিব তো বলক বেছি দেৰি নকৰা ভিডিঅ'টো আৰম্ভ কৰোঁ লেটছ গ' এইখনে হৈছে মেচিন আৰু এইখন মেচিনেৰে কাটিব আজি ধান চ' এইটো চাওক কেনেকৈ ধান কাটিব আপোনালোকে অলপ ভিডিঅ'টো চালেই গম পাই যাব আৰু এয়া চাব পাৰে আগপিনৰ পৰা আপোনালোকক দেখাই আছোঁ কেনেকৈ কাটে আৰু পিছপিনৰ পৰা কেনেকৈ কাটে সেইখন ভিডিঅ'টো আপোনালোকক দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰি দিব যে আজিকালি এনেকুৱা এটা পদ্ধতিত ধান কাটিব পাৰে এয়া চাব পাৰে যে ইমান সহজ আপোনালোকে ইমান কামলা নালাগে মানুহৰ প্ৰয়োজন নহয় মাত্ৰ এজন মানুহে কাটিব বিঘা মাটি 15-20 বিঘামান এদিনতে কাটি দিব এইখনে হৈছে গাড়ী আৰু পিছফালে অলপ দেখাই আছোঁ আপোনালোকক মানুহজনে কেনেকৈ কাটি গৈ আছে এয়া চাব পাৰে একদম মানুহৰ নিচিনা থৈ গুচি গৈ আছে চাইছে কেনেকৈ ধুনীয়াকৈ কাটি আছে আৰু ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো ইমানেই আছিল আজি দেখো কিভাবে কাটছে